এজনী অভদ্ৰ মহিলাৰ বিষয়ে আলোচনা কৰিম। অভদ্ৰ মহিলাজনী কোন হয় আপোনালোকে হেডলাইনটো চাই চাগে গম পাইছে। অভদ্ৰ মহিলাজনী হ'ল শিখা শৰ্মা। শিখা শৰ্মা এটা সময়ত মুছলমান মানুহ তেওঁৰ কাৰণে বুকুৰমণি আছিলে। মুছলমান মানুহক তেওঁ বহুত মৰম কৰিছে। ইয়াত চব আছিলে অভিনয়। মুছলমান মানুহৰ ঘৰত যাইছে, কেতিয়াবা খাইছে, মছজিদত শিখা শৰ্মা নামাজ পঢ়িছে, ৰমজান মাহত ৰোজা ৰাখিছে, মুছলমানৰ পবিত্ৰ গ্ৰন্থ কোৰাণ পঢ়িছে। ইয়াত চব কি আছিলে? অভিনয় আছিলে। ইমান অভিনয় কৰাৰ পিছত যেতিয়া ইলেকশ্যনত কেণ্ডিডেট হ'ল, তাৰপিছত কি হাৰি গ'ল। কিয় কাৰণে মুছলমান মানুহবিলাক ইমান দিমাগহীন নহয়, বিবেকহীন নহয়, ইমান পাগলা নহয় যে কোনোবাই যদি পাকল চাকল টয়লেটৰ পৰা বা ডাষ্টবিনৰ পৰা ওলাই আহিব, কেণ্ডিডেট হ'ব, তাক ভোট খেলাৰ পিছত ভোট দি পিনি জিকাই দিব, এনেকুৱা নহয়। মুছলমান মানুহ ভাল বেয়া ভালকে বুজি পায়। তো শিখা শৰ্মা আৰু মুছলমানৰ ক্ষেত্ৰত ঠিক এইটোৱে হৈছে। এতিয়া শিখা শৰ্মা এটা বস্তু বাস্তৱে এইটোৱে প্ৰমাণ হৈছে যে মানুহৰ পৰা যেতিয়া স্বাৰ্থ থাকে তেতিয়া মৰম থাকে, যেতিয়া স্বাৰ্থটো শেষ হৈ যায় তেতিয়া কি হয়? দুশ্মন হয়। শিখা শৰ্মা আৰু মুছলমান মানুহৰ ক্ষেত্ৰত ঠিক এইটোৱে হৈছে। যোনটো মন্তব্য শিখা শৰ্মা 3 দিনমান আগত ফেচবুকত যোগেদি কিবা এটা মন্তব্য কৰিছে মুছলমানৰ বিষয়ে। হাগ্ৰামা মহিলাই তেওঁ কি কৈছে যে যিমান কাজিয়া লগা, বিতৰ্ক আৰু বিশৃংখলা সৃষ্টি কৰে, ইয়াৰ মাজত 99% মুছলমান মানুহ, মিয়া মুছলমান কৰে। জুবিনৰ যোনটো বাক্সাৰ যোনটো ঘটনাক লৈ এইটো মন্তব্য কৰিছে। বাক্সাৰ যোনটো ঘটনা হয় তাত কিন্তু কেৱল মুছলমান নহয়, তাত আৰু বেলেগ ধৰ্মৰ মানুহ আছিলে। তাত খ্ৰীষ্টান মানুহ আছিলে, হিন্দু ধৰ্মৰ মানুহ আছিলে, মুছলমান আছিলে। কিন্তু শিখা শৰ্মা কেৱল মাত্ৰ এটা ধৰ্মক টাৰ্গেট কৰিছে। কোন ধৰ্মক? মুছলিম ধৰ্মক। কিয় কাৰণে মুছলিম মানুহ তেওঁৰ কাৰণে এতিয়া দুশ্মন। আজিকালি যেনেকুৱা পাগলামি আৰম্ভ কৰিছে, মোৰ মতে ৰাস্তাৰ পাগল মানুহে এনেকুৱা পাগলামি নকৰে। ৰাস্তাৰ পাগল মানুহে ভাল কোনটো ভাল ক'ব, বেয়া কোনটো বেয়া ক'ব। তো ভাল বেয়া ৰাস্তাৰ পাগল মানুহে ভাল বেয়া বুজি পায়। তো শিখা শৰ্মা এইবোৰ বাদ দিয়ক। আপুনি এইবোৰ যেনেকুৱা পাগলামি আৰম্ভ কৰিছে, এই পাগলামিটো বাদ দিয়ক। ভাল হৈ যাওক, মানুহে ভাল পাব। ইয়াত ধৰ্মৰ কথা নাই। প্ৰকৃত মানুহ কোন হয় তেওঁক মানুহে মৰম কৰিব। ইয়াত বাস্তৱ এইটো প্ৰমাণ হৈ গ'ল। জুবিন দাক এইটো প্ৰমাণ কৰি দিছে। আৰু তেওঁ ভাল আছিলে, তেওঁৰ কাৰণে তেওঁক হিন্দু, মুছলিম, খ্ৰীষ্টান চবেই ভাল পাইছে। তেওঁৰ কাৰণে চব মানুহে কান্দিছে। কি আছিলে? তেওঁ ভাল মানুহ আছিলে, তেওঁ ধৰ্ম নিৰপেক্ষ আছিলে। তো আপুনি ভাল হৈ যাওক, এতিয়াও বহুত সময় আছে, ভাল হৈ যাওক। তো আপুনি যিমান পাৰে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জয় আই অসম, ধন্যবাদ।